মোৰ জন্ম মই পঢ়ি যাওঁ শুন ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত একাইগাঁৱৰ চকৰতালি নামৰ খেতিয়কৰ পুত্ৰী হাছিনাক এটি তিনিমূৰীয়া শিশুক জন্ম দিয়ে। এই খবৰ বিয়পি পৰাৰ লগে লগে চৌকতৰ বৰ লোকে লোকাৰণ্য হৈ পৰিছে। বাতৰিত প্ৰকাশ হৈছে তিনি মোৰ কাৰণ এই কোনোবা এজন দেৱতা আছিল নহয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰ মাজত কোনোবা এজনৰ অকলে তিনিটা মোৰ নাই জানো হয় ঠিক মনত পেলালি দেই এই ব্ৰহ্মাৰ তিনিটা মোৰ তই খাটাম জানোতো মই ভালকৈ জানো নিশ্চয় ব্ৰহ্মাই আহি জন্ম লৈছে বুজিছ ঠিকেইতো কিন্তু ব্ৰহ্মা দেখোন হিন্দু আৰু চৌকতৰ পৰা জন্ম ল'ব কিয় কথাটো হয় পিছে নহয় কিয় সিদিনাখন মিটিঙত চাৰি পোৱা নাছিল যে ঈশ্বৰে আজিতে মানুহক ধৰ্ম দি পঠোৱা নাছিল ঈশ্বৰৰ চকুত সকলো সমান একে হ'লেও বেলেগ দে কিয় এই ইয়াত লিখা আছে নহয় বেচেৰা চৌকতে তিনিমূৰীয়া শিশু জন্ম হোৱা দেখি যিমান হৈ খাইছে তাতকৈ বেছি হৈ খাইছে তেওঁৰ চোতালত